হেল্ল' গাইজ, আপোনালোকক স্বাগতম মোৰ আন এটা নতুন ভ্লগলৈ। আজি মই আপোনালোকক মোৰ বিষয়ে কিছুমান কথা ক'ম। মোৰ ক'ত ঘৰ, মই কি কৰোঁ, মোৰ নাম কি, এইবোৰ কথা ক'ম। তো আপোনালোকক যদি মোৰ এই ভ্লগটো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ কাৰণে মই সদায় ভিডিঅ' বনাই যাম। তো আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। তো এতিয়া মই কৈ দিওঁ কি মোৰ ঘৰ হ'ল পাঠশালা হাজেৰি। মোৰ নাম হাজেৰি মানে বজানগুছি। মোৰ নাম জনদীপ দত্ত। মই বৰ্তমান পঢ়া শেষ হ'ল মোৰ। শেষ হৈ এতিয়া মই ইউটিউবত কাম কৰা আৰম্ভ কৰিছোঁ। আৰু জুবিনদাৰ কাৰণে আপোনালোকে সকলোৱে কমেণ্টত #জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখি দিয়ক। আৰু আমাৰ চাওকচোন এইবিলাক মুৰ্গী আছে, চাওকচোন আপোনালোকে এইবিলাক চাওক, এইবোৰ মুৰ্গী গাইছে মানে এইটো মুৰ্গীৰ বাহা। চাওক কিমানটা মুৰ্গী আছে গাইছে ইয়াত, চাওক গাইছ। আৰু গাইছ এইখন হ'ল মোৰ বাইক, এইখন চাইকেল গাইছ পূৰা বেয়া হৈছে। চাওকচোন স্প্ৰক কেইপাত চিঙা পামচাৰ হৈ আছে গাইছ, চাকা টাকা। সেইকাৰণে গাইছ মোৰ গাইছ এইখন চাইকেল ভাল কৰিবই মোৰ হাতত 1 টকা পইচা নাই গাইছ। আৰু এটা কথা, যদি আপোনালোকে যদি মোক ইউটিউবত ছাপোৰ্ট কৰে, মই আপোনালোকক আজিয়ে ক'লোঁ, মই জুবিন দাৰ নাম এটা মই হাতত ৰাখিব, আপোনালোকে যদি মোক ছাপোৰ্ট কৰে ইউটিউবত। তো এইখিনিয়ে মোৰ ক'ব লগা কথা। যদি ভিডিঅ'টো ভাল পালে অলপ হ'লেও ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।